Hello, namaskar, welcome back to my YouTube channel. আৰু মোৰ বাৰ্থডে সেলিব্ৰেট কৰা নাই বাৰু লগৰ কিটাৰ অলপ ওলাই আইছো আৰু ক'ত যাও কি কৰো লগ দেখাই আছো আৰু মই আইছো মোৰ কেটিএম খন লৈ মিনি কেটিএম নহয় আৰু এইখন লৈ আইছো আজি অলপ ফুৰিব আইছো আপোনালোকক দেখাই আছো এইখন বৰদুই বাগান আৰু আমি এতিয়া গৈ আছো দুলিয়া যাম আৰু দুলিয়া ক'ত যাও কি দেখাই আছো আৰু ভিডিঅ'টো চাই থকা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব লাইক কমেন্ট শ্বেয়াৰ কৰি দিও বেলাগান পেজ কৰি দিও মোৰ ভিডিঅ' আপোনালোকে পাই থাকিব তো ভিডিঅ'টো চাই থাকক সো গাইস গৈ আছো এতিয়া গাবৰ বাৰ্থডে পাৰ্টি খাবলৈ তো হলুকে বাৰ্থডে পাৰ্টি গৈ আছো ফাইনালি গাবৰ লং পালহি আৰু মই আগৰ এটা ভিডিঅ' গাবৰ লং অহা দেখাইছিলো আপোনালোকক তো এবাৰ বেলেগ ভিডিঅ'টো বেলেগ টাইপৰ হ'ব আজি মোৰ বাৰ্থডে কাৰণে বেলেগ টাইপ আমি বজাৰ কৰি আহিছো গাহৰি লৈ আহিলো প্ৰায় কুকুৰ চিপ কিবা কিবি লৈ আহিছো আৰু দেখাইছো আৰু গাভৰু লং ওপৰতে উঠি যাম তাৰপৰা গাভৰু লংখন সেইখন আমি ভিতৰ চাইডে আছো আৰু সিটো চাইডৰ পৰা গৈ মেলি আপোনালোকক গাভৰু লঙৰ পুৰা আজি চেনেৰি দেখাম সেইদিনাখন কিন্তু কমপ্লিট ভালকৈ নেদেখালোঁ মই এতিয়া প্ৰথমবাৰ উঠি যোৱাৰ পৰা আপোনালোকক গাভৰু লংখন পুৰা দেখাম গাভৰু লং ওপৰলৈ গৈ আছোঁ এতিয়া লগৰকেইটা ফটো মাৰি আছে আৰু গাভৰু লংখন বহুত দীঘল মানে আগত বহুত দীঘল আছে গছখিনি বা দেখি পোৱা নাযায় আৰু এয়া চাইডৰ এইখিনি এখন দিহিঙত গৈ আছে ব্ৰহ্মপুত্ৰৰ এখন ডাঙৰ আৰু মই ওপৰলৈ গৈ আছোঁ এতিয়া গাভৰু লং ওপৰত উঠি গৈ আছোঁ আৰু কি ষ্টাইলত বনিছিলে ন কি এনজাৰ বনিছে ন আৰু মোক ভাল লাগে কিবা এটা আহি মেলি ইয়াত যে আৰু খাবলৈ লৈ আহিছোঁ বহুত কিবা কিবি লৈ আহিছোঁ পানী বটল আছে চানা আছে লগত ধনিয়া জলকীয়া গাহৰি এইখিনিয়ে খাম আৰু লৈছোঁ অলপ গাভৰু লংখন কি ষ্টাইলত বনাইছিলে চ' এইখিনি বস্তু নিবলৈ বহুত টান লাগিছে কাৰণ কি আগত কি কম দেখাই আছোঁ বহুত হেভি বস্তু তো চাই থ পিছফালে কি আছিলে তো গাইজ এতিয়া পিকনিক খাবলৈ তললৈ যাব লাগিব তলত কোন পিনে মানে নিচে চাওক এবাৰ পুৰা এই পিনে নামিব লাগিব এই তাৰপৰা নামিলোঁ কষ্ট মষ্ট নামিলোঁ এতিয়া আকৌ আছে জপিয়াবলৈ এই তলত চোক আৰু জপিয়াবলৈ আছে এতিয়া তললৈ নামি আহিলোঁ এতিয়া তলত পানী নামিলোঁ বাপৰে তাৰ ওপৰৰ পৰা নামিছোঁ একদম তললৈ তো এবাৰ খাওঁগৈ আৰু পালোহি তলত ফাইনেলটো তললৈ নামি আহিলোঁ তলততো খৰি চৰি আমি খৰি অনা নাই তো আমি আকৌ ওপৰলৈ উঠি যাবলৈ আৰু খৰি বিচাৰি মেলি মাংস পুৰি খাব লাগিব খৰি বিচাৰি লওঁ আকৌ এবাৰ ওপৰলৈ উঠি যাওঁ খৰি বিচাৰি পেলাই আহিছোঁ এতিয়া বগৰী যোৱাই ভাঙো বগৰীটো খাব নাপালোঁ এবাৰ অহা বহুত দেৰি হৈ গ'ল বগৰী খাব নাপালোঁ এবাৰ বগৰী ডাল ভাঙি জুই জ্বলাই মাংস খাম তো গাইজ খৰি বিচাৰি ল'লোঁ তাৰপৰা মই এইপিনে বিচাৰিলোঁ লগৰকেইটা সেইপিনে বিচাৰিছে ঐ বাপৰে এবাৰ পুৰুকি আৰু গাহৰি তো গাইজ জুই জ্বলাব জেগা নাই পৰা গোটেই হাবিত জুই জ্বলাই দিলে মানে কি হ'ব চব হাবি জ্বলি যাব আমাৰ বজিব আৰু তো আমি এনেকুৱা লৈ লৈছোঁ জুই জ্বলাবলৈ তো ব'লক জুই জ্বলাওঁগৈ
এই ঘাঁহবোৰ আছিলে ন চব ডাঙৰকৈ জুই লাগি গৈছিলে তো মই একদম দৌৰি দৌৰি পানী আনিছোঁগৈ মানে নুনুমিছিলে বহুত ডাঙৰ ঘটনা ঘটিলে হয় তো জুই নুমাই মেলি আকৌ খৰি বিচাৰিব আহিছোঁ নতুন কাপোৰ এটাই আজি কিনি আনিছিলোঁ ট্ৰাই কৰি পিন্ধিছিলোঁহে মানে তো এনেই আকৌ গাভৰুৰ লগত খৰিয়ে খৰি আজি আকৌ খৰি বিচাৰিছোঁ খৰি পোৱা নাই ভাই হয় নপৰিবি তো গাইছ হৈ গ'ল গাহৰি আৰু লগত কি আছে ধনিয়া আৰু কি লৈ আহিছোঁ চানা গাভৰু দলঙৰ মাজত খাই আছোঁ মানে মাজত আৰু গৈ মেলি টেষ্টি তো গাইছ আমাৰ খাই মেলি হৈ গ'ল এতিয়া আমি দলঙৰ ওপৰেদি যাওঁ আপোনালোকক দেখাম বুলি কৈছিলোঁ দেখাই আছোঁ আৰু এতিয়া বলক ওপৰ দিগি যাওঁ মানে এবাৰ আহোঁতে মানে হেৰি পিনে পৰা আহিছিলোঁ হাজৰ মানে আহিছে এবাৰ মানে পূৰা ঘূৰি মেলি আহিম আৰু এতিয়া বলক আমি একদম দলং লাষ্টৰ পিনে পৰা গৈ মেলি হেৰিলৈ যাওঁ বলক ভাই ক'ত সোমাই গৈছোঁ তো বলক লগৰকেইটা গৈ আছে আৰু মই পিছে দৌমাই গৈ আছোঁ মই আপোনালোকক দেখাম বুলি কৈ আছিলোঁ কাপোৰ দলং পূৰা চেনেৰীটো এতিয়া বহুত দেৰি হৈ গ'ল তো ফাইনেল তাৰপৰা আমি আহি পালোহি আৰু আপোনালোকক কৈছিলোঁ মই গাভৰু দলং কোন চনত স্থাপন হৈছিলে আৰু 1976ত গাভৰু দলং স্থাপন হোৱা হৈছিলে আৰু 700 মিটাৰ দীঘল বহুত দীঘল আছে মানে 700 মিটাৰ আৰু 11টা ফাইনেলি আছে গাভৰু দলঙৰ ভিতৰত আৰু কোনে কোনে সহযোগ কৰিছিলে গাভৰু দলং বনাওঁতে ইয়াত লিখা আছে এখন চাইনবোৰ্ড ইয়াত লিখা আছিলে শ্ৰীযুত প্ৰবীণ গগৈ ৰূপসা বিনোদ দিনেশ্বৰ বৰগোহাঁই শংকৰ শইকীয়া বহুত দীঘল নাম নপঢ়ো এতিয়া আৰু বলক গাইছ আমাৰ বাৰ্থডে পাৰ্টি হৈ গ'ল ইমানখিনিয়ে বাৰ্থডে পাৰ্টি আছিলে ইমান ডাঙৰকৈ বাৰ্থডে পাতা নাই কেক চেক কটা নাই বাৰু এনেকৈ আৰু লগৰ 2-3টা মানুহৰ লগত লগ খাই মেলি এনেকৈ বাৰ্থডে পাৰ্টিটো কৰিলোঁ তো ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নতুনকৈ চেনেলটোত আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব নতুন ভিডিঅ' মোৰ পাই থাকিব একেবাৰে চিজন এটা বাই